Hare Krishna everyone and welcome back to Kanishk FC. আৰু আজিৰ ভিডিঅ'টো মই যিটো থাম্বনেল দিছো সেই থাম্বনেলটো মতে ভিডিঅ'টো হ'ব। থাম্বনেলটো দিয়া আছে কি বুলছ ভাৰ্চেছ বেয়াৰ্ছ, মানে বুলছ কোনবিলাক কয় বেয়াৰ্ছ কোনবিলাক কয় শ্বেয়াৰ মাৰ্কেটত সেইবিলাক মই অলপ থুলমূলকৈ যিমান পাৰিম ইনফৰমেশ্যন দিম আপোনালোকক, আৰু আপোনালোকে সেই ইনফৰমেশ্যন লৈ আপোনালোক বুলছো হ'ব পাৰে শ্বেয়াৰ মাৰ্কেটত বা বেয়াৰ্ছ মানে বেয়াৰ্ছ গেঙো হ'ব পাৰে। তো এতিয়া ৰেডি কৰোঁ বুলছ কোনবিলাকক কয় আৰু বেয়াৰ্ছ কোনবিলাকক কয়, অলপ মানে মই ইনফৰমেশ্যন দিবলৈ ট্ৰাই কৰিম। সেইবিলাকে আপোনালোক মন দি শুনিব, আৰু যদি মন দি শুনে ভালকৈ তেতিয়াহ'লে ইন ফিউচাৰ আপোনালোক যদি কেৰিয়াৰ হিচাপে যদি শ্বেয়াৰ মাৰ্কেটটোত যদি আপোনালোক চিলেক্ট কৰে তেতিয়াহ'লে ভাল এটা মানে কি আৰ্নিং এটা কৰিব পাৰিব, আৰু ভাল এটা নিজৰ কেৰিয়াৰ বনাব পাৰিব। এতিয়া বুলছ কোনবিলাক হয়, বুলছ এইবিলাক হয়। এতিয়া চিম্পুলকৈ যদি বুজাবলৈ যাওঁ, বুলছ মানে যিবিলাক বুল হয়, বুল মানে কেনেকুৱা একশ্যনটো লৈ কেনেকুৱা বুলছে তাৰ যিটো হিংটো থাকেতো এনেকুৱা লগাই ওপৰ ফালে উঠায়, ঠিক আছে। আৰু মানে বিয়েৰবিলাক যিবিলাক ভালুবিলাক কি কৰে পাঞ্জা মাৰি একশ্যনটো তেনেকুৱা লয় মানে। তো তেনেকুৱা মানে কি বিয়েৰিজ কেনেকৈ মানে মাৰ্কেটত পাঞ্জা মাৰি তলত পেলায় আৰু বুলছে মানে কি ওপৰ উঠাই দিয়ে। তো তেনেকুৱা কাম হয়, দুইটা তেনেকুৱা কাম হয়। এতিয়া কি মই চিম্পুলকৈ ইণ্ডেক্স কেইটামানৰ নাম ক'ম, তাৰ ভিতৰতে এটা ইণ্ডেক্সৰ অলপ ওপৰতে এক্সপ্লেইন কৰিম যে বুলছে কেনেকুৱা কাম কৰে, বিয়েৰিছে কেনেকুৱা কাম কৰে, ঠিক আছে। তো আমাৰ মেইন ইণ্ডেক্স হৈ গ'ল চেনচেক্স, নিফটি, বেংক নিফটি। তাৰ তলতো বহুত ইণ্ডেক্স আছে, যেনেকুৱা নিফটি IT আছে, নিফটি ফিন আছে মানে ফিন নিফটি আছে, মিড কেপ নিফটি আছে, নিফটি মেটেল আছে, নিফটি ফাৰ্মা আছে, এনেকুৱা নিফটিৰো বহুত আছে ইণ্ডেক্স। তাৰপিছত বম্বে ষ্টক এক্সচেঞ্জৰ কোনটো হয় চেনচেক্সৰ আছে, বেংকেছ আছে, তাৰপিছত আৰু বহুত আছে, ঠিক আছে। এইবিলাক ইমান ক'বলৈ নাযাওঁ কাৰণ এইবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। সেইবিলাক ইম্পৰ্টেণ্ট হয় মানে সেইবিলাকত মানে ইমান মানে ডাঙৰ এটা ভলিউম নাই যে তাত মানে কোনোবা ইণ্ডেক্সত ট্ৰেডিং কৰিব পাৰে বা অপশ্যন মানে ফিউচাৰ অপশ্যন ট্ৰেডিং কৰিব পাৰে। চবচে বেছি ভলেটাইল থাকে আমাৰ কি বেংক নিফটি আৰু চেনচেক্স। বেংক নিফটি আৰু চেনচেক্স আমাৰ বহুত ভলেটাইল থাকে, যদি ইচ্ছা কৰে মানে কি 1 ছেকেণ্ডত মানে ভাল এটা কোটি টকাৰ এটা আৰ্নিং হ'ব, কোটি টকা লছ হ'ব পাৰে, এনেকুৱা এটা মানে কি ভলেটাইলিটি থাকে। নিফটিত ইমান এটা ভলেটাইলিটি নাথাকে, তথাপি নিফটিটো কি হৈ যায় ভাল আৰ্নিঙৰ এটা মানে চ'ৰ্চ হয় মানে নিফটি ইণ্ডেক্সটো। তো এতিয়া মই কি কৈছোঁ বুলছ এণ্ড বিয়েৰ্ছ, বুলছ আৰু বিয়েৰ্ছ কেনেকুৱা ইণ্ডেক্সবিলাকত কাম কৰে বা ষ্টকবিলাকত কাম কৰে সেইটোৱে অলপ ইনফৰমেশ্যন দিম। তো ধৰি দিছোঁ বেংক নিফটি, ঠিক আছে। এতিয়া বেংক নিফটিত 12টা বেংক থাকে, আমি সকলোৱে গম পাওঁ। নিফটিত 50টা কোম্পানী থাকে, আমি সকলোৱে গম পাওঁ। চেনচেক্সত 30টা কোম্পানী থাকে, বেংক মানে BSE যিটো বম্বে ষ্টক এক্সচেঞ্জত লিষ্টেড থাকে, সেইবিলাক আমি সকলোৱে গম পাওঁ। তো এতিয়া মই কৈছোঁ কি বেংক নিফটি। এতিয়া বেংক নিফটিত 12টা কোম্পানী মানে বেংক আছে, ডাঙৰ টপ বেংক আছে 12টা, যেনেকুৱা আছে PNB, SBI, AU স্মল ফাইনেন্স বেংক, HDFC, কোটাক মহিন্দ্ৰা, এনেকুৱাকৈ 12টা বেংক আছে। সেই 12টা বেংকৰ ৱেটেজবিলাক বহুত আছে, সেই 12টা বেংকৰ মাৰ্কেট কেপিটেলাইজেশ্যন বহুত আছে। ধৰি লৈছোঁ মই এটা বেংকত 100 কোটিকৈ, 12টা বেংকত যদি মই 1200 কোটি টকা যদি একেবাৰে 1 ছেকেণ্ডত যদি বাই কৰিম মই টাৰ্মিনেলৰ পৰা অৰ্ডাৰ দিম মোৰ ব্ৰ'কাৰক। আমাৰ ব্ৰ'কাৰ কোন হয় মই এইটো কৈছোঁ, আমাৰ ব্ৰ'কাৰ হৈ গ'ল এক্সিছ ডাইৰেক্ট। এক্সিছ বেংকত 100% ছাবচিডি হৈ গ'ল এক্সিছ ডাইৰেক্ট, আৰু মই ইয়াতে কাম কৰি আছোঁ, আৰু ইয়াতে মই এৱাৰনেছ ভিডিঅ'বিলাক এইবিলাক মই সদায় বনাই আছোঁ। আপোনালোক চাই যেনেকুৱা মানে কি বুলি কয় নিজৰ ভাল এটা ট্ৰেডিং ল'ব পাৰে, ভাল এটা ইনভেষ্টমেণ্ট কৰিব পাৰে। সেইটো আমাৰ ৰেছপনচিবিলিটি হয় ক্লাইণ্টবিলাকক আমি গাইড দিয়া। আপোনালোক বণ্ডছ, SIP, মিউচুৱেল ফাণ্ড যি কৰিব ইচ্ছা হয় আমাৰ ওচৰত আহিলে আমি এইবিলাক গাইড দিম ভালকৈ, আৰু আমাৰ ৰিচাৰ্চ টীম আছে, IT টীম আছে, এনেকুৱা, ঠিক আছে। বেছি দীঘলীয়া নকৰি এতিয়া কথাটো কি কৰিম, কথাটো আমি কৈছোঁ কি বুলছ এণ্ড বিয়েৰ্ছ। বুলছ এতিয়া বুলছ হৈ গ'ল যিবিলাকে ওপৰ উঠাই দিয়ে মাৰ্কেটটোক মানে বাই কৰি, আৰু বিয়েৰ্ছ হৈ গ'ল মানে চেল কৰি মাৰ্কেটক ডাউন কৰে মানে নেগেটিভ কৰি দিয়ে। তো এতিয়া চাবলৈ গ'লে বেংক নিফটিত 12টা বেংক আছে, মই নিজে ধৰি লৈছোঁ 12টা বেংকত মই বাই কৰিছোঁ 1 ছেকেণ্ডত বা এটা অৰ্ডাৰত বাই কৰিছোঁ, আৰু প্ৰত্যেকটো বেংকত মই 100 কোটিকৈ মানে ফাণ্ডছ দিছোঁ, মানে একেলগে 1200 কোটি মই বাই কৰিছোঁ। তেতিয়া বেংক নিফটি হ'ব কি, বেংক নিফটি তেতিয়া কি হ'ব ওপৰ যাব মানে কি যেতিয়া বুলছ যেতিয়া ওপৰ যাব তেতিয়া মানে যিমান বুলছ আছে, যিমান মানে বায়াৰ আছে, অপশ্যন বায়াৰ আছে বা ষ্টক বায়াৰ আছে, মানে বেংকবিলাক যিবিলাক বেংক আছে 12টা বেংক যিবিলাক বায়াৰ্ছ আছে চবেই বাই কৰিব তাত। আৰু যিবিলাক মানে অপশ্যনত ট্ৰেডিং কৰি সিহঁতি অপশ্যন বাইংবিলাক সিহঁতি মানে কল চাইডে পজিশ্যন ল'ব। কল মানে উঠি যোৱা, পুট মানে তলত নমা, মানে মাৰ্কেট যেতিয়া উঠে তেতিয়া কলত বাই কৰে, যেতিয়া তলত নামে তেতিয়া পুটত কোনোবা অলপ বাই কৰে, ঠিক আছে। আৰু চেলাৰৰ কাৰণে বহুত পইচা লাগে, চেলাৰৰ বিষয়ে মই নকওঁ আজিৰ ভিডিঅ'টোত। মই কৈছোঁ কি বুলছ এণ্ড বিয়েৰ্ছ। ছাপ'জ মই 1200 কোটি টকা যদি 12টা বেংকত যদি লগালগ মানে বাই কৰিছোঁ, 12টা বেংকত বাই কৰিছোঁ, 12টা বেংকৰ যদি শ্বেয়াৰ প্ৰাইচবিলাক মই বাই কৰিছোঁ 12 কোটি লগাই, তেতিয়া কি হ'ব মাৰ্কেট উঠিব। তেতিয়া যিমান অপশ্যন বায়াৰ আছে চবেই মানে কি কলছত পজিশ্যন ল'ব।
মানে কি চবে তেতিয়া কি হ'ব বুলছ ষ্ট্ৰং হৈ যাব তেতিয়া যিমান থাকিব মানে পজিশ্যন লৈ থাকিব চেলাৰবিলাক চবে মানে কি ওলাব চবে পলাব মানে কেনেকুৱা পলাব কাৰণ সিহঁতৰ মানে ষ্টক লছ হিট হ'বতো সেইটো কাৰণে চবে পলাব তাৰপাছত কি হ'ব যেতিয়া ৰেজিষ্টেঞ্চ টাচ কৰিব তাৰ তাতে যদি 1200 কোটিটো মই দিছোঁ তাতকৈ মাৰ্কেটত চাব ধৰি লৈছোঁ 1200 কোটিৰ পৰা আৰু সৰু সৰু ৰিটেইলাৰবিলাক দি ধৰিছোঁ 2000 কোটি টকা আহি গ'ল 2000 কোটিত মানে ইমানলৈকে গৈছে ৰেজিষ্ট্ৰেশ্যন তাৰ ধৰি লৈছোঁ 200-300 পইণ্ট ৰেজিষ্টেঞ্চটো লৈ গৈছে তাৰপাছত কি হৈ গ'ল 5000 কোটি টকাৰ কোনোবা চেল কৰি দিছে যেনেকুৱা এফআই পিছত বহুত পইচা থাকে ফাইনেন্সিয়েল মানে ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ যিটো বাহিৰৰ হয় আৰু যিটো ডমেষ্টিক ইনষ্টিটিউচনেল ইনভেষ্টৰ যিটো আমাৰ ইণ্ডিয়াৰ হয় ডমেষ্টিক DII বুলি কয় ধৰি লৈছোঁ 5000 কোটি টকা চেল কৰি দিলে কোনে সেই বেংক 12টা বেংকৰে ষ্টক যাৰ পিছত FISও থাকে DISও থাকে সাপোজ DI কি কৰিব প্ৰফিট বুকিং কৰি ওলাব কাৰণ উঠি আছেতো যেতিয়া বেংক নিফটি উঠি আছে বা ষ্টকবোৰ যেতিয়া উঠি আছে তেতিয়া সিহঁতে প্ৰফিট পাইছে তো প্ৰফিট পাই এতিয়া ওলাব হ'লে চেল কৰিব লাগিব তো ধৰি লৈছোঁ 5000 কোটি টকা চেল কৰি দিলে তেতিয়া লগালগ মাৰ্কেটত তেতিয়া যিবিলাক সৰু সৰু ৰিটেইলাৰ থাকে আমাৰ নিচিনা 2000-5000 টকা বা 10000-20000 টকা মানে ট্ৰেড কৰে বা 1 লাখ টকাৰো যদি ট্ৰেড কৰে চবৰে লছ হ'ব তেতিয়া কাৰণ সিহঁতি কল চাইডত পজিশ্যন লৈছে তেতিয়া পৰিব মাৰ্কেটটো কলবিলাকত কি হ'ব লছ হ'ব তো তেনেকুৱা টাইপৰ মানে বুলছ আৰু বিয়েৰ্ছ মানে তেনেকুৱা ফাইটিং হৈ থাকে আৰু বেছি ডাঙৰ মানে চাবলৈ গ'লে বুলছ আৰু বিয়েৰ FI আৰু DI অপাৰেটৰো থাকে বহুতে যাৰ 100 কোটিৰ ওপৰ বেছ ফাণ্ড থাকে সিহঁতক অপাৰেটৰ বুলি ক'ব পাৰি আমি আৰু FIDI মানে কি FI মানে কি ফৰেনৰ যিবিলাক ইনভেষ্টৰ থাকে এইবিলাক আমাৰ ইণ্ডিয়াৰ যিমান কোম্পানী আছে সেইবিলাকত সিহঁতৰো ইনভেষ্টমেণ্ট আছে আৰু যেতিয়া চাই অলপ প্ৰফিট হৈছে সিহঁতে বিকি ওলাই দিয়ে বা যেতিয়া চাই কিবা এটা মানে পেনিক চিটুৱেশ্যন ওলাইছে মানে ইণ্ডিয়াত বা কিবা এটা বেয়া ইভেণ্ট হ'বলগীয়া হৈছে হ'বলৈ চান্স আছে তেতিয়া সিহঁতি মানে চেল কৰি ওলাই দিয়ে তেতিয়া মাৰ্কেট ডাউন হৈ যায় তেতিয়া আমি কওঁ যে বিয়েৰিছ টিম এক্টিভ হৈ গৈছে আৰু মাৰ্কেট বিয়েৰিছ হৈ আছে মাৰ্কেট পৰা মানে চেলাৰ এক্টিভ হৈ গৈছে মানে মাৰ্কেটৰ পৰা পইচা ওলাই আহিছে আৰু যেতিয়া বাইং হ'ব তেতিয়া আমি কি ক'ম বুলছ টিমে মানে এক্টিভ হৈ গৈছে বুলছ যিটো গেং আছে বুলছ পাৰ্টিবিলাকে এক্টিভ হৈ গৈছে আৰু মানে কি বাইং হৈ আছে আমাৰ ইণ্ডিয়ান মাৰ্কেট উঠি আছে ঠিক আছে তো এতিয়া কথাটো চিম্পলি ক'লোঁ এইটোৱে মানে বুলছ কোনবিলাক কয় যিবিলাকে বাই কৰি মাৰ্কেটটো সদায় ওপৰলৈ লৈ যাব বিচাৰে আৰু একচুৱেলি সদায় গৈ আছে কাৰণ মই নিজে যেতিয়া শ্বেয়াৰ মাৰ্কেটৰ নলেজ যেতিয়া মোৰ আছিল তেতিয়া 8000 আছিলে নিফটি এতিয়া নিফটি কিমান 23000 ওপৰ আছে নিফটি মানে যিটো ইণ্ডেক্স প্ৰাইচ বেংক নিফটি 50000 ওপৰ হৈ আছে ঠিক আছে 50000 49,000 এনেকুৱা চলি আছে ঠিক আছে তো এইবিলাক হোৱাৰ কাৰণে কি বুলছ মানে এদিন যেনেকুৱা মানে মানুহৰ এদিন মৃত্যু হ'ব তেনেকুৱা মানে কি মাৰ্কেটটো এদিন ওপৰ উঠিব চব ভয় কৰিব নালাগে যদি কাৰোবাৰ কিবা ষ্টক যদি মানে নেগেটিভ হৈ আছে তো হোল্ড কৰি থৈ দিব লাগে যিবিলাক ষ্টক লৈছে অপশ্যনৰ কথা কোৱা নাই অপশ্যনবিলাকতো এসপ্তাহতে চবৰে শেষ হৈ যায় ঠিক আছে তো বেছি দীঘলীয়া নকৰোঁ বুলছ আৰু বিয়েৰ্ছ কি হ'ল আজি মোৰ যিটো মানে এক্সপ্লেনেশ্যন আছিলে মই অলপ চিম্পুলকৈ অলপ বুজাবলৈ চেষ্টা কৰিলোঁ তো তেনেকুৱাই আছে বুলছে মানে কি মাৰ্কেট সদায় ওপৰ লৈ যায় আৰু বিয়েৰিছে মানে বিয়েৰিছ পাৰ্টি সদায় মাৰ্কেটক মানে কি ডাউন কৰি পইচা ইনকম কৰে মানে প্ৰফিট পায় ঠিক আছে তো চাবলৈ গ'লে দুইটা ছেক্টৰৰ পৰা কোনটো ছেক্টৰে এতিয়া কিমান প্ৰফিট কৰে সেইটোৰ ওপৰতো এটা ভিডিঅ' লৈ আহিম মই আৰু সেই ভিডিঅ'টো যদি লাগে আপোনালোকক তেতিয়াহ'লে কমেণ্টত আপোনালোক ক'ব য়েছ সেই ভিডিঅ'টো মোক লাগে বুলি এনেকুৱা কমেণ্ট কৰি দিলে য়েছ লিখি দিলে মই সেইটো টপিকত এটা ভিডিঅ' দিম ঠিক আছে বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ